আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত। আজি এই ভিডিঅ'ত আপোনালোকক দেখাম আমাৰ গৰিমা বৌ নিজে আহি আৰু জুবিনদাৰ বাদ্যযন্ত্ৰসকলে আহি আজি জুবিনদাৰ চাফ চিকুণ কৰা হ'ব গোটেই ক্ষেত্ৰখন। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। কোনো হাজিৰা নলয়, কলিকতাৰ মানুহ আহি পেলাই ইয়াত আমাৰ বদনাম কৰিছে। সি কলিকতাৰ পৰা আহি ইমান মিনিষ্টাৰ আহিলে নেকি? হেল্ল' গাইজ, সকলোকে নমস্কাৰ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে সকলোৱে গম পায় যোৱাকালি এজন চালকে জুবিন ক্ষেত্ৰত আহি কিনে যেনেকুৱা মন্তব্য আগবঢ়ালে আৰু এইফালে জুবিনদাৰ পৰিয়ালে যিখিনি অনুৰোধ জনাইছে যে জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। গতিকে আজি যোৱাকালি আমি নিউজ পোৱা মতে তাৰ সন্মুখৰ যিখিনি দোকান সকলোখিনি উঠাই চাফ চিকুণ কৰি তাৰে বাউণ্ডাৰী ৱালৰ কাম আৰম্ভ কৰাৰ কথা। গতিকে সেয়েহে আজি মই আহি আছোঁ জুবিন ক্ষেত্ৰ আৰু তাৰ সন্মুখত থকা দোকানবিলাক আৰু চাফ চিকুণতা কিমানখিনি আগবাঢ়িছে, কিমান কাম আগবাঢ়িছে আমি সকলোখিনি চাম। আৰু জুবিন ক্ষেত্ৰ বৰ্তমান সময়ত আজি 4-5 মাহে হৈ গ'ল, কেনেকুৱানো পৰিস্থিতিত আছে তো আমি সকলোখিনি চাম। তো দেৰি নকৰি বলক আমি ফটাফট যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ আহি আছোঁ আৰু আহি আৰু বেছি টাইম নাই আৰু অলপ আগত পাম আৰু আজি জুবিনদা নোহোৱা আমাৰ মাজত প্ৰায় 4-5 মাহেই হ'ল, কিন্তু এতিয়ালৈকে জুবিন ক্ষেত্ৰখন কিয় এনেকৈ পৰি আছে আৰু হঠাৎ যোৱাকালি CM-এ যে কিয় অৰ্ডাৰ দিলে আৰু কেনেকুৱা ধৰণৰ কাম কৰিব আৰু বৰ্তমান পৰিস্থিতি কেনেকুৱা আছে আমি সকলোখিনি চাম। তো গাইজ, আমি ফাইনেলি একদম জুবিন ক্ষেত্ৰ আহিবলৈ চাওক। এইফালে জুবিনদা একদম ডাঙৰকৈ একদম ৰাখা আছে আৰু ইফালে চাওক একদম ধুনীয়াকৈ দোকান চোকানবিলাক আছিলে, এইখিনি গোটেইখিনি একদম পূৰা উঠাই দিয়া হ'ল ফাইনেলি। এই আগত দোকান আছিলে, ৰ'বা মই গৈ কেনে দেখাইছোঁ। তো গাইজ, মই ধুনীয়া কৰি একদম জুবিন ক্ষেত্ৰ আহি পালোঁ আৰু ইয়াতে আহি কিনে দেখিছোঁ যে একদম ধুনীয়াকৈ একদম যিখিনি দোকান আছিলে এইখিনি চাওক। তো এইখিনি দোকানখিনি একদম ধুনীয়াকৈ উঠাই দিয়া হ'ল আৰু এতিয়া ধুনীয়াকৈ কাম আৰম্ভ হ'ব। আমি যিখিনি জেগাত দোকানখিনি আছিলে একবাৰ আমি গৈ চাওঁ, কিমানখিনি খালী আছে আপোনালোকক দেখাই আছোঁ। তাৰপিছত আমি গৈ আছোঁ এইফালে জুবিনদাৰ চাকি জ্বলোৱা এইফালে গৈ আছোঁ। আৰু এইখিনি ঠাইত আগতে ধুনীয়াকৈ একদম চাকিৰ দোকান আছিলে আৰু এতিয়া দেখিছে একদম ধুনীয়াকৈ উঠাই দিয়া হ'ল। আৰু এইটো জেগা চাওক, এইটো জেগা একদম লাইন কৰি একদম ধুনীয়াকৈ একদম দোকান আছিলে হাতটো একদম ইয়ালৈকে। এইখিনি গোটেই একদম ধুনীয়াকৈ খালী হৈ গ'ল আৰু এইপিনে আগত আছে একদম জুবিনৰ ক্ষেত্ৰ। তো চাই লওঁ। তো গাইজ, আমি একদম ধুনীয়াকৈ যিখিনি দোকান খালী কৰিছিলে এই জেগাখিনি ধুনীয়াকৈ চালোঁ। তাৰপিছত এতিয়া আগত এইখিনি যাম, ধুনীয়াকৈ চাকি তাকি জ্বলাই আছে। তো এইখিনি ধুনীয়াকৈ চাম আৰু একদম এতিয়া কেনেকুৱা লাগে গোটেইখিনি চাই আছোঁ আৰু চাই থাকোঁ। তো গাইজ, আজি সকলোৱে গম পায় যে যোৱাকালি আমাৰ CM ছাৰে কৈছিলে যে আজিৰ পৰা জুবিন ক্ষেত্ৰৰ চাফ চিকুণতা আৰম্ভ হ'ব আৰু সেই গতিকে আজিৰ পৰা একদম ধুনীয়াকৈ ইয়াতে দোকান পোহাৰবিলাক উঠাই দিয়া হ'ল, আপোনালোকে দেখিলে। আৰু এতিয়া আজি বৰ্তমান এতিয়া ইয়াত চাফ চিকুণতা চলিব আৰু আমাৰ জুবিনদাৰ লগত একদম ঘনিষ্ঠ সম্পৰ্ক জয়ন্ত কাকতীয়াও থাকিব, লগতে আমাৰ জুবিনদাৰ সকলো বাদ্যযন্ত্ৰীসকল ইয়াতে থাকিব আৰু অৰুণ দাও থাকিব। অৰুণ গাগক আপোনারা সকলোৱে চিনি পায়। তো সকলোৱে মানে আমাৰ জুবিনদা ফেমিলি আহিব আজি ইয়াতে আৰু ইয়াতে ধুনীয়াকৈ চাফ চিকুণতা আমি সকলোৱে একেলগে কৰি মানে আজি ইয়াতে কৰা হ'ব। আৰু এতিয়া অলপ পিছতে আমাৰ মাজত ধুনীয়াকৈ আমাৰ সকলোৰে মৰমৰ আৰু পৰিচিত গৰিমা গাৰ্গ আহি পাব আৰু তেখেতে আহি পোৱাৰ আগে আগে আমাৰ ধুনীয়াকৈ এতিয়া বৰ্তমান ঝাৰু আৰু যি চাফ চিকুণতা সেই কাৰ্যসূচী চলি আছে। আৰু গাইজ, এইফালে দেখিছে একদম ধুনীয়াকৈ একদম ঝাৰু দি একদম চাফা কৰি থকা হৈছে আৰু একদম সকলোৱে মানে ঝাৰু মাৰাত লাগি গৈছে। আৰু যিহেতু অলপ পিছতে আমাৰ মাজত গৰিমা গাৰ্গ আহিব, গতিকে সকলোৱে একদম সোনকালে চাফা চুফা কৰিছে। আৰু ইয়াত দেখিছে আপোনালোকে চিনি পাইছে চাগে জয়ন্ত কাকতি-দা, একদম জুবিনদাৰ মিউজিক ডিৰেক্টৰ হয়। তো তেখেতেও আজি আমাৰ লগত আছে আৰু তেখেতেও এই চাফাই অভিযানত ধুনীয়াকৈ একদম কাম কৰি আছে। আৰু দেখিছে এটা ডাষ্টবিনৰ প্লাষ্টিক দিছে, য'ত মানে শাৰী জাবৰবিলাক ওলাইছে চব তাতে মানে ভৰোৱাৰ কাৰণে জয়ন্তদাই এটা ডাষ্টবিনৰ পেকেট এটা দিছে আৰু এই পেকেটত ধুনীয়াকৈ একদম জাবৰবিলাক ভৰোৱা হৈছে। আৰু এনেকৈ আজি জুবিন ক্ষেত্ৰত ধুনীয়াকৈ কাম চলি আছে। এতিয়া আমাৰ মাজত গৰিমা বৌ আহি উপস্থিত হ'ল আৰু তেখেতে এতিয়া প্ৰথমতে বন্তি প্ৰজ্বলন কৰি ল'ব, মানে শ্ৰদ্ধাঞ্জলি জনাই ল'ব। তাৰপিছত ধুনীয়াকৈ জুবিনদাৰ যিখিনি ফটো আছে আপোনালোকে আহি কিনে যিখিনি ফ্ৰণ্টত পায় ফটো আৰু সেইখিনি যে গোটেইখিনি গৰিমা বৌ নিজে চাফ চিকুণ কৰিব আৰু লগতে তেখেতৰ জুবিনদাৰ লগত যিখিনি বাদ্যযন্ত্ৰী আছিলে তো সকলোখিনি আহিছে আৰু সকলোৱে একদম ধুনীয়াকৈ চাফ চিকুণতা এতিয়া কাম আৰম্ভ হ'ব। আৰু গাইজ, বৰ্তমান এতিয়া আমাৰ মাজত গৰিমা বৌ আহি পালে আৰু এতিয়া দেখিছে মানুহ পূৰা ফুল আৰু তেখেতে ধুনীয়াকৈ গাড়ী পৰা নামিছে। অকল গৰিমা বৌই নহয়, জুবিনদাৰ গোটেই ফেমিলি আহিছে, গোটেই পৰিয়াল আহিছে আৰু লগতে মিউজিচিয়ানখিনিও আহিছে। গতিকে যিহেতু আজি সকলো ফেমিলিয়ে একেলগে মিলি চাফ চিকুণ কৰাৰ কথা জুবিন ক্ষেত্ৰ, গতিকে ইয়াত দেখিছে পাৰ্থপ্ৰতিম দা মিউজিচিয়ান,
তেখেতো আছে আমাৰ লগত আৰু জয়ন্ত কাকতি দা এনেকৈ বহুত গোটেইখিনি মিউজিচিয়ান আছে গতিকে এতিয়া গৰিমা বৈ ধুনীয়াকৈ নামি পিনে প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাব তাৰপিছত বাকীখিনি কাৰ্যসূচী ধুনীয়াকৈ কৰা যাব গতিকে এতিয়া চাওক মিডিয়াবিলাকৰ একদম আগত পুৰা ফুল সকলোৱে ভিডিঅ' চিডিঅ' বনাই আছে ধুনীয়া কৰি আৰু দেখিছে মানুহ কিমান ভিৰ চবে যে ইমান জুবিন জুবিন কৈ আছে জুবিন 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 30 years 30 বছৰ বহুত মানুহ বুঢ়া হৈ গ'ল বহুত মানুহ ডেকা হৈ গ'ল বহুত মানুহ জন্ম হৈছে চবে দেখল মই জুবিন কিন্তু জুবিন নামটো অৰ্থটো কোনোবাই জান নাই মানে তৰোৱাল হয় তৰোৱাল আৰু এনেকৈ এতিয়া গৰিমা বৈৰ ভিতৰত চাকি জ্বলোৱাৰ একদম ব্যস্ত হৈ পৰিছে আৰু ইফালে দেখিছে মিউজিচিয়ান জুবিনদাৰ মিউজিচিয়ান পাৰ্থ দাক একদম সকলোৰে আগত থিয় হৈছে আৰু সকলোৱে চেল্ফি টেল্ফি লৈছে পাৰ্থ দাক আৰু এইফালে গাইজ যিখিনি আমাৰ জুবিনদাৰ ফটো আছে এই ফটোখিনি যিহেতু ধূলি বালি পৰি একদম লেতেৰা হৈ গৈছে গতিকে পানী দি এই ফটোবিলাক চাফ চিকুণ কৰা এতিয়া দেখা গৈ আছে আৰু এতিয়া এনেকৈ চাফা কৰি আছে আৰু এইফালে অৰুণ দাই একদম ধুনীয়াকৈ একদম ফটোবিলাক পূৰা মোচাত লাগি গৈছে গামোচা দি যিহেতু ফটোবিলাক ইমান দিন পূৰা একদম ধূলি চলি পৰি একদম লেতেৰা হৈ আছে তো সেইকাৰণে আজি এনেকৈ ধুনীয়াকৈ পানী মাৰি কিনে একদম ধূলিবিলাক চাফা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এনেকৈ অৰুণ দাই একদম ধুনীয়া গামোচাখন লৈ একদম ফটোবিলাক ধুনীয়া একফালৰ পৰা মুচি যাই আছে গতিকে আজি এনেকৈ জুবিন ক্ষেত্ৰৰ পৰা চাফাই অভিযান চলি আছে আৰু এই যে পানী মাৰিছে চব ব্যৱস্থাটো ঘৰৰ পৰা মটৰ লৈ আহিছে তেখেতসকলে পানী লৈ আহিছে আৰু চব গোটেইখিনি ব্যৱস্থা লৈ আহিছে আৰু এতিয়া গাইজ একদম ধুনীয়াকৈ একদম গৰিমা বৈৰ শ্ৰদ্ধাঞ্জলি জনোৱা শেষ হৈ গ'ল আৰু এতিয়া জুবিন ক্ষেত্ৰৰ সন্মুখত যিবিলাক ফটো আছে ফটোবিলাক গৰিমা বৈ নিজে আজি চাফ চিকুণ কৰাৰ কথা গতিকে এতিয়া আলোচনা কৰি আছে আৰু এতিয়া গৰিমা বৈৰ লগতে সকলো পৰিয়ালৰ মানুহে এই যিবিলাক ফটোবিলাক দেখিছে সকলোবিলাক আজি কাপোৰেৰে একদম মুচি চাফ চিকুণ কৰাৰ কথা আৰু এতিয়া গাইজ আপোনালোকে দেখিছে জুবিনদাৰ ফেমিলি মানে সকলো পৰিয়ালৰ মানুহখিনিয়ে ইয়াতে যিখিনি ফটোখিনি ৰখা আছে ফটোৰ লগতে নানানটা যিখিনি বাকী বস্তুখিনিও আছে তো সকলো বস্তুখিনি তেখেতসকলে আজি নিজে চাফ চিকুণ কৰাৰ কথা আৰু এতিয়া ধুনীয়াকৈ একদম সকলো চাফ চিকুণ কৰা লাগি গৈছে আৰু পাছফালে আপোনালোকে দেখিছে জয়ন্ত কাকতি দাও আছে আৰু সকলোৱে একদম ধুনীয়াকৈ
একদম পূৰা চাফ চিকুণ কৰা লাগি গৈছে আৰু ইফালে গৰিমা বৌ লাগিছে নিজে তেখেতে ফটোবিলাক পূৰা মুচি আছে আৰু যিটো ধূলিৰে একদম পূৰা ভৰ্তি হৈ গৈছে গতিকে আজি সকলোৱে মিলি ইয়াতে চাফ চিকুণ ধুনীয়াকৈ কৰি আছে আৰু এইটো এনেকৈ কৰিবই লাগে আকৌ দিব ইয়াত হেৰি হৈ ভাইয়া জাগা নহয় হয়নে নহয় কওকচোন ইমান ডাঙৰ এৰিয়া হয় কিন্তু সেইখিনি যোনটো নিচে হেৰি কৰিছে সিহঁতে সেইখিনি ভাবিব লাগিছে আৰু এইটো মাহটো হৈছে ফাগুন মাহ চব চাইডে মানে হাৱা বতাহ মানে চব হেৰি আছে একদিন আহি পেলাই যে এইটো ক'লে আজি ইমান দিন ধৰি যে আমি কৰি আছো সেই কথাটো কোনে ক'ব আজি আমি ইয়াত গৈ পেলাই নাকে দিতে মুখে দিতে সেনেকে হৈছে কিন্তু সেই কথাটো কোনেও কোৱা নাই একদিন আহি পেলাই কলিকাতাৰ মানুহ আহি পেলাই ইয়াত ক'লে যে আমাৰ বদনাম কৰিছে ইয়াতৰ মহিলা আমাৰ সোণাপুৰ এৰিয়াত গোটাই যে কৰি আছো সেইটো কোনেও মানে ৰখা নাই সি কলিকাতাৰ পৰা আহি ইমান মিনিষ্টাৰ আহিলে নাই আমাক কোনে চাবে আমি ইয়াতে কাম কৰা নাই আমি কোনো হাজিৰা নলয় কোনো মহিলাই আমাৰ ইয়াত হাজিৰা নলয় ৰাতিপুৱা আমি 8টা যেই নহওক একদম আজিৰ পৰা একদম জুবিন ক্ষেত্ৰ একদম পূৰা একদম চাফ চিকুণতা সকলোৱে উঠিবলৈ লাগি গ'ল আৰু বেছিদিন নাই একদম চাব একদম ধুনীয়া একদম চাফ চিকুণতা একদম সকলো হৈ যাব আৰু